নমস্কাৰ, মোৰ আজি ৰেচিপিত আছে মুৰ্গী মাংস আৰু বৰ কচু। কেনেকৈ বনাওঁ ভিডিঅ'টি শেষলৈকে চাব আহকচোন। ৰেচিপিটোৰ কাৰণে লৈছোঁ বৰ কচু এটুকুৰা। কচুখিনি কাটি লৈ কেৰাহীত দিছোঁ, অলপ পানী দিছোঁ। পানী দি অকণমান সিজিবলৈ দিম। অলপমান নিমখ দিছোঁ আৰু অলপ কলৰ খাৰ দিছোঁ। কচুখিনি সিজিছে, এতিয়া মই ফুটা খৰাহী এটাত উলিয়াই লৈছোঁ। এতিয়া মাংসখিনি ধুনীয়াকৈ ধুই কৰি লৈছোঁ। এয়া তৈয়াৰ হৈ গৈছে, খাবলৈ খুবেই সোৱাদ। আপোনালোকেও এনেকৈ বনাই খাবচোন, নিশ্চয় ভাল পাব। ভিডিঅ'টি চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব নাপাহৰিব।